আসসালামু আলাইকুম বন্ধু-বান্ধৱীসকল, কি খবৰ চাগে ভাল আৰু মোৰো ভাল। আৰু মই এতিয়া নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজি দেখোঁ আজি গোটেই দিনটো কি কৰোঁ। যিহেতু ৰোজা মাহ চলি আছে, গতিকে ৰমজান মুবাৰক সকলোকে। আৰু এইফালে আমাৰ বেটি আছে, গাড়ীত খেলি আছে, মানে ঝুলনাত খেলি আছে। আৰু চাওকচোন কেনেকৈ খেলিছে দেখাই দিছোঁ। আৰু ভিডিঅ'টো লাষ্টলৈকে চাই যাব। আৰু ভাল লাগিলতো জানেই মানে কি কৰিব লাগে কৰি দিম। আৰু এইফালে দেখিছেনে আমাৰ চুনু ভাইটি খেলি আছে। আৰু ইমানেই মানে অকল মানে লৈ থাকিব লাগে, অকল কোলাত লৈ থাকিব লাগে। এনে মানে কোচত লৈ থাকিলে ভালে থাকে, নহ'লে মানে ইমানেই কান্দি থাকিব, ইমানেই কান্দিব। দেখিছেনে কেনেকৈ হাত চুপিছে এইফালে। তাৰপিছত এনেকৈ মানে খেলি আছে। আৰু কাষতে মা আছে, মাৰ লগত খেলি আছে। আৰু এয়া মা দেখিছে, মাৰ লগত খেলি আছে। আৰু বহুতে মানে চালু হৈছে, এনেকুৱা মানে কথা পাতিব। আৰু এইফালে মই লগতে কাপোৰ উলিয়াইছোঁ এগালমান, আৰু কাপোৰ ধুবলৈ লৈছোঁ। সেইফালে মেচিন ঘূৰি আছে, এগালমান কাপোৰ ওলাইছে। তো আগে সেইকেইখন দি দিছোঁ, আৰু চফা পানী দি পেলাই বেটি কাপোৰকেইটা দি দিম এনেকৈ। আৰু বহুত সময়ৰ পিছত এইফালে আইচা থিয় হৈ আছে। আৰু এইফালে দেখিছেনে কাপোৰ মেলি দিছোঁ, মানে আৰু দিব আছে বহুতখিনি। ইফতাৰৰ এতিয়া টাইমেই হ'বগৈ। মই এতিয়া ইফতাৰ খাবলৈ বনাব লাগিব। এইফালে আইচা থিয় হৈছে, হাই কৰি দিয়া। হাই, ভালনে আপোনালোকৰ? আইচাবি কৈছোঁ আনিছে, চাওঁ কি কৈছোঁ। ফুলুম দেই আমি ইমান মজা, ভাল লাগিছে ন? এয়া সেইকেইডাল কি জানো কচু ফুলৰ নিচিনা ইমান ধুনীয়া আইচা আনিলে। তাৰপিছত কেমেৰাটো বেয়া হৈ গ'ল, বেয়া নাপাব দেই, মানুহে অকণমানিজনী কাৰণে। তাৰপিছত এইফালে ইফতাৰো ৰেডি হৈ গ'ল। এইফালে মাছ, তাৰপিছত এইফালে চেৱাই বনাইছোঁ। আৰু এইফালে ভাজি আছে, এইফালে আছে লাও তৰকাৰী। গোটেইবোৰ আৰু ৰেডি কৰি থৈ দিছোঁ এনেকৈ। খালোঁ। চিনু চোৱা চিনু এইফাল দি নাচায়, এইফাল দি চাব, এইফালে। এইজনী ন, এইজনী চিনু। আৰু এতিয়া টাইম হৈছে এতিয়া 8টাই বাজিলে। আৰু বনাই মেলি সকলোবোৰ শেষ হ'ল। আৰু ভিডিঅ'টো আজি ইমানখিনি আছিলে। আৰু যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।